Hi guys, welcome back to my YouTube channel Real Video Company. So guys, আজি আহি আছে অনলাইনত মোবাইল মানে Amazon অৰ্ডাৰ দিছিলো মোবাইল আহি আছে তো বলক আহিবই আৰু So guys, এয়া মোবাইল লৈ আহিলো এতিয়া আৰু এয়া সব এটো কি মোবাইল Narzo 50A Prime Realme তো Realme Narzo 50A Prime তো Amazon পৰা এই মাত্ৰ লৈ ললো আৰু এতিয়া এই মোবাইলটো মানে এই Narzo মোবাইলটো এতিয়া আনবক্সিং কৰি দেখাব আপোনালোকক আৰু কেনেকুৱা হয় মোবাইলটো মানে কি কি ফিচাৰ্ছ আছে আৰু কেনেকুৱা কি যাতে আপোনালোকে যাতে ভাবিব পাৰে যে এটা লম বুলি এনেকুৱা তো দেখাম যে ইয়াত কি কি আছে মানে বস্তুবিলাক দেখাই আছো চাওক তো গাইজ যেইটো আছিল Narzo 50A Prime তো এতিয়া আনবক্সিং কৰোঁ আহক এইটো আৰু কি আছে ভিতৰত আৰু কি ফিচাৰ্ছ আছে মোবাইলটোৰ তো সকলোখিনি ভালদৰে বুজাই দিম আৰু এইটো মানে আনবক্সিং কৰিছোঁ আসলতে যেতিয়া মানে Amazonৰ পৰা ডেলিভাৰী কৰিব আহিছিল তেতিয়া মানে তাৰ আগতে এইটো আনবক্সিং কৰিছিলোঁ কিন্তু এতিয়া ভালদৰে অলপমান আনবক্সিং কৰোঁ আহক তো এইটো বঢ়িয়াকৈ খুলি ললোঁ তো এয়া চাওক ইয়াতে ফাৰ্ষ্ট আমি ফোনটো থৈ দিম এফালে তো এতিয়া ইয়াতে এখন মানে ইয়াৰে আৰু কুস্তি পত্ৰবিলাক তো ইয়াতে বহুত কিবা কিবি লেখাই আছে তো এখন মানে বাদ দিয়ক নালাগে পঢ়িব তো আৰু আছে ইয়াত চাৰ্জাৰ ইয়াৰ মানে মাথাটো নাই গাইজ যিটো মানে চাৰ্জ দিব পাৰি সেইটো নাই অকল টাইপ চি কেবুলডালহে দিছে এইডাল বাকী একো নাই খালি বক্স তো এইবিলাক সব থৈ দিলোঁ টাইপ চি কেবল থৈ দিলোঁ এইবাৰ আহিছে মেইন বস্তুটোলৈকে তো এইবাৰ মোবাইলটো চাওঁ আহক কেনেকুৱা কি বঢ়িয়া লাগে এইটো একদম ব্ৰেণ্ড হয় ব্ৰেণ্ড Realme তো এইটোৱে হয় Realme Narzo 50A Prime তো নামটো বহুত দীঘল সেই হিচাপে কামটো ভাল হ'ব লাগে তো এতিয়া অন কৰোঁ অন হৈছে নাই এয়া চাওক এতিয়া অন হৈ আছে মোবাইলটো তো চাওক তো ধুনীয়াকৈ আহি গ'ল Realmeৰ ব্ৰেণ্ড মানে Realme আহি গ'ল বঢ়িয়াকৈ আৰু এতিয়া অন হ'ব ধুনীয়া এয়া চাওক Realme তো একেবাৰে নিউ ব্ৰেণ্ড হয় আৰু নতুনকৈ লঞ্চ হৈছে এইটো Realme Narzo 50A Prime তো ইয়াত বহুত ধুনীয়া ফিচাৰ্ছ আছে তো এয়া চাওক তো ইয়াৰে একেবাৰে ব্ৰাইটনেছটো মই বঢ়াই দিছোঁ এইটো চাওক তো মানে মোবাইলতে মানে এইখিনি এপছ আহি যায় প্ৰথম তো তাৰপিছত ইয়াৰে মানে ৰেম তো জিবি মই দেখাই দিছোঁ তো ইয়াৰে আমি এবাউট ফোনত যাই আমি ইয়াৰ ৰেম ষ্ট'ৰেজ চাই লওঁ তো ছিটিংছত যায় ইয়াতে এবাউট ফোন আৰু এয়া চাওক এইটো হৈছে ডিভাইচ নেম Realme Narzo 50A বুলি লিখাই আছে প্ৰাইম হয় আচলতে তো এয়া চাওক ইয়াৰে এণ্ড্ৰইড ভাৰ্চন 11 হয় এইটো আৰু ৰেম আছে 4GB ৰেম আৰু প্ৰচেছৰ হৈছে অক্টা কোৰ প্ৰচেছৰ এইটো তাৰে পিছত ইয়াৰে ষ্ট'ৰেজ আছে 64GB আৰু সিম ডুৱেল হয় মানে দুখন সোমাব পাৰি তো এইখিনি বস্তু আপোনালোকৰ এই Realme Narzo 50A Primeত পাই যাব তাৰে পিছত আপোনাৰ বক্সৰ পিছফালে লিখাই থাকে ইয়াতে কি আছে তো এয়া চাওক এইটো হৈছে মানে যিখন ডিসপ্লে হয় মেইন ডিসপ্লে এই যিখন মেইন ডিসপ্লে আছে সম্পূৰ্ণ তো এই ডিসপ্লেখনৰ হৈছে আপোনালোকৰ ফুল HD ডিসপ্লে হয় ফুল স্ক্ৰীন আৰু এইখন হৈছে 6.6 ইঞ্চ তো বহুত ডাঙৰ ডিসপ্লে এখন আৰু এয়া চাওক ইয়াতে 50 মেগাপিক্সেল অল ট্ৰিপল কেমেৰা এয়া যিহেতু দেখিছে আপোনালোকে তিনিটা কেমেৰা আছে এইফালে এটা দুটা তিনিটা আৰু এইটো আছে 50 মেগাপিক্সেল তো বহুত ভাল কোৱালিটি আৰু ইয়াত আছে 5000 mAh বেটাৰী আৰু 18 ৱাটৰ চাৰ্জাৰ দিছে 18 ৱাটৰ তো বেটাৰীও ভাল আছে ভাল পাৰফৰ্মেঞ্চ দিব আপোনালোকৰ তো এইখিনি আছিল Narzo 50A Primeৰ বিষয়ে তো বহুত ভাল যেহেতু Realme ব্ৰেণ্ড আছে তো ধুনীয়া ফোন
এয়া চাওক একেবাৰে স্মুথ হয়, একেবাৰে স্মুথ। আৰু ইয়াৰে কেমেৰাৰ কোৱালিটি মই দেখাই দিছোঁ। তো এতিয়া চাওক আপোনালোকে মই এই ৰিয়েলমি মানে এই ফোনটোৰে মই কেমেৰা মানে ভিডিঅ' কৰিম। গাইজ এইবাৰ চাওক আপোনালোকে ৰিয়েলমি নাৰ্জো 50 প্ৰাইমেৰে ভিডিঅ' হৈ আছে। তো আগতে কৰিছিলোঁ এইটোৰে ৰেডমি নোট 10 মানে মোৰ যিটো মোবাইল মানে ইউজ কৰোঁ কেমেৰাৰ কাৰণে। তো এইটোৱে হৈছে ৰেডমি নোট 10 আৰু এতিয়া মই কৰি আছোঁ ৰিয়েলমি নাৰ্জো 50 প্ৰাইমেৰে। তো কেনেকুৱা পাইছে আপোনালোকে ভিডিঅ' কোৱালিটি? আৰু এয়া হৈছে নাৰ্জোৰ ৰিয়েলমি নাৰ্জোৰ 50 প্ৰাইমৰ কেইখনমান ফটো। এয়া চাওক কেনে হৈছে জনাব ফটোকেইখন। গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পাইছে ভিডিঅ'টো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে তলত থকা ছাবস্ক্ৰাইব বাটনটো কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা ঘণ্টা বাটনটো অল কৰি দবাই দিব। তো আজিলৈ ইমানেই। থেংকছ ফৰ ৱাচিং। বাই বাই।